হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ শিৱসাগৰ ৰুদ্ৰসিংহ পাৰ্কত। ৰাতিৰ পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ। সদায়তো দিনতে বনাওঁ, আজি এটা ৰাতিৰ পৰিৱেশ লৈ পিনি ভিডিঅ' বনাইছোঁ। আমি এতিয়া গৈ আছোঁ ৰুদ্ৰসিংহৰ পাৰ্কৰ ভিতৰত থকা মিউজিয়ামটোলৈ। এইখন পাৰ্ক সৰু ল'ৰা ছোৱালীবোৰে খেলিব পৰাকৈ সুন্দৰভাৱে বনাই থৈ দিছে। ৰাতি যিহেতু ইমান ধৰিব পৰা নাই কোনখিনিত কি আছে, তথাপিও যিমান পাৰোঁ দেখাবলৈ যত্ন কৰিছোঁ। সেইটো দেখিছেনে? সেইটোৱে হৈছে মিউজিয়ামটো। ব'লক তেনেহ'লে ভিতৰত কি কি আছে আমি দেখাওঁ। মিউজিয়ামটোৰ ভিতৰত আহোম ৰাজত্বকালৰ কিছুমান সামগ্ৰী আছে। চাওকচোন বাৰু, এইখিনি পুৰণা সামগ্ৰীবোৰ কিদৰে ইমান সুন্দৰকৈ সংৰক্ষণ কৰিছে। ইয়াত আছে শিলৰ বাতি, এইবোৰ মিহি শিল, চন্দ্ৰকান্তা শিল আৰু বিভিন্ন ধৰণৰ শিলৰ খুন্দনা, শুকান ইটা। এইখন হৈছে দোলা, আগৰ দিনত কইনা লৈ যায়। চাওকচোন ইমান ধুনীয়া। এইবোৰ দেখিছেনে? এইবোৰ হৈছে পিতল, মিহলি বাতি, কাঁহী, হাতুৰি, কটাৰী, বিভিন্ন ধৰণৰ নাকৈ, দা। আগৰ দিনৰ বস্তু হয় গোটেইবোৰ। এইবোৰ বিভিন্ন মুখা হয়। এইবোৰ হৈছে মাটিৰ চাকি, ধোঁৱা খোৱা চিলিম, মাটিৰ পাত্ৰ। সকলো মাটিৰ পাত্ৰৰ এটি এটি টুকুৰা হৈছে। এইটো ইংৰাজৰ দিনত ব্যৱহাৰ কৰা লেম্প। এইবোৰ কি ময়ো ইমান ধৰিব পৰা নাই। এয়া চাওক, ইমান ধুনীয়া মিউজিয়ামটো। এইখন হৈছে জাম্বৱন্ত মুখা। এইবোৰ সংগ্ৰহ কৰিছে সুজিত বৰুৱা মুখা শিল্প। এই নীলা ৰঙৰ মাজৰজন কৃষ্ণ, তাৰ কিনাৰত থকা এজন হনুমান, এইজন গৰুৰ পক্ষী। এইবোৰ বাঁহেৰে তৈয়াৰী, ইমান সম্পূৰ্ণ হোৱা নাই। এইজনী হৈছে পুতনা। এইবিলাক হৈছে কাছৰ শিলত কটা মূৰ, চেপেটা ইটা আৰু শিলত কটা ফুল, কৰাল। এইবোৰ জাঠি, আগৰ দিনত ব্যৱহাৰ কৰা, কৰিসকলে ব্যৱহাৰ কৰে এইবোৰ। এইবোৰ অস্ত্ৰ, হেংদাং হয়। এইখিনি সংৰক্ষণ কৰিছে প্ৰফুল্ল চন্দ্ৰ গগৈ। এইবোৰ ফুলত কটা ইটা। এইবিলাক শিলৰ গুলি হয়। আৰু এইবোৰ আগৰ দিনৰ কইনছ। সকলোবোৰ সংৰক্ষণ কৰি থৈছে ইয়াত সুন্দৰভাৱে। ইমান পুৰণা দিনীয়া কইনছবোৰো সংৰক্ষণ কৰি থৈছে, যাতে পিছলৈ নতুন প্ৰজন্মসকলে দেখি যাব পাৰে। অলপ ওচৰৰ পৰা দেখাবলৈ যত্ন কৰিছোঁ, যিমান দূৰ পাৰিছোঁ।
এনেও ৰাতিৰ পৰিৱেশ যিহেতু, আৰু ইয়াত লাইটবোৰ দি দিছে, ইমান ধুনীয়া লাগিছে, ৰঙা নীলা। হে আগত কৰিছিলোঁ এটা, সোণাৰীতে কৰিছিলোঁ, বৰ ধুনীয়া। গানৰ এনেই এক্টিং। এইটো যোনটো দেখিছে এইটো ৱাটাৰ শ্বাৱাৰ বনাই দিছে। নহয় জানো এয়া হৈছে ৰুদ্ৰসিংহৰ প্ৰতিমূৰ্তি। ইমান সুন্দৰকৈ সজাই তুলিছে লাইট ফিটিং কৰি। চাওকচোন বাৰু, বৰ ধুনীয়া লাগিছে। ৰাতিৰ পৰিৱেশ বহুত ধুনীয়া মানে আৰু। আমি এতিয়া ঘৰলৈ উভতিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। এতিয়ালৈ ধন্যবাদ।